নমস্কাৰ, এই মুহূৰ্তত আহি পৰিছে অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আৰু এনেধৰণৰ খবৰসমূহ নিতৌ চাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব। জনাই গৈছোঁ ৰাতিপুৱাৰ প্ৰথমটো ব্ৰেকিং নিউজ। অৰুণোদয় হিতাধিকাৰীৰ বাবে আহি পৰিছে এক ভাল খবৰ। আজি দিনৰ 12 বজাৰ লগে লগে প্ৰতিগৰাকী হিতাধিকাৰীয়ে লাভ কৰিব অৰুণোদয় আঁচনিৰ ধন। আৰু এইবাৰ 1250 টকা নহয়, 1100 টকাহে লাভ কৰিব অৰুণোদয় হিতাধিকাৰীয়ে। উজনিৰ বানাক্ৰান্ত 4 জিলাৰ মহিলাই লাভ কৰিব অতিৰিক্ত ধন। বান পৰিস্থিতিৰ বাবে 2500 টকাকৈ পাব 4 জিলাৰ হিতাধিকাৰীয়ে। পুৱাতে পঞ্চায়তৰ সভাৰ জৰিয়তে DBT যোগে জমা হ'ব এই হিতাধিকাৰীৰ একাউণ্টত। জনাই গৈছোঁ ৰাতিপুৱাৰ আন এক গুৰুত্বপূৰ্ণ খবৰ। আকৌ মৌলানা বদৰুদ্দিন আজমলৰ মহানুভৱতা দেখিবলৈ পোৱা গৈছে। এইবাৰ আজমল চাহাবে 2 কোটি টকাৰ পিছত বানত বিধ্বস্ত হোৱা পৰিয়ালক আৰু 3 কোটি টকাৰ সাহায্য প্ৰদান কৰিব। বানাক্ৰান্তৰ দুখ দুৰ্দশা দেখি মুঠ 5 কোটি টকাৰ সাহায্য প্ৰদান কৰিব মৌলানা বদৰুদ্দিন আজমলে। ইতিমধ্যে এক বৃহৎ ডক্তৰৰ দল আৰু লাখ লাখ টকাৰ ঔষধ পঠিয়াইছে উজনি অসমলৈ মৌলানা বদৰুদ্দিন আজমলে। পৰৱৰ্তী খবৰ, কেঁচু খান্দোতে ওলাল সাপ। মুছলমানক বদনাম কৰিবলৈ হিন্দু যুৱকৰ নিকৃষ্ট কাণ্ড। ৰবিউল ইছলাম নামৰ ফেচবুক একাউণ্টৰ পৰা হিন্দুক দিছিল ভাবুকি। গোৱালপাৰাত থকা হিন্দুসকলক কাটিম বুলি কৈছিল। আৰক্ষীৰ তদন্তত ৰবিউল ইছলাম ওলালগৈ নাৰায়ণ দাস। নাৰায়ণে ভুৱা একাউণ্ট খুলি বিয়পাইছিল বিষবাষ্প। ইতিমধ্যে এই লম্পটটোক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে। জনাই গৈছোঁ আজি ৰাতিপুৱাৰ অত্যন্ত ডাঙৰ খবৰ। হ্ৰাস পালে ৰন্ধন গেছৰ দাম। প্ৰতিটো বাণিজ্যিক চিলিণ্ডাৰৰ দাম 200 টকাকৈ কমিল। দিল্লীত 202 টকালৈ হ্ৰাস পাইছে 19 কেজি চিলিণ্ডাৰৰ দাম। কলকাতাত হ্ৰাস পালে 209 টকাকৈ। জনাই গৈছোঁ আন এক বিগ ব্ৰেকিং নিউজ। দিল্লীৰ যন্তৰ মন্তৰত এইবাৰ আৰক্ষীৰ পৰিয়ালৰ প্ৰতিবাদ। কক্ৰজ জনতা পাৰ্টিৰ আন্দোলনত আৰক্ষীক আক্ৰমণ কৰাৰ গুৰুতৰ অভিযোগ। নতুন দিল্লীৰ ঐতিহাসিক প্ৰতিবাদস্থলী যন্তৰ মন্তৰত এইবাৰ এক ব্যতিক্ৰমী প্ৰতিবাদে গা কৰি উঠিছে। শেহতীয়াকৈ দেশ কঁপোৱা কক্ৰজ জনতা পাৰ্টিৰ ছাত্ৰ আন্দোলনৰ সময়ত কৰ্তব্যৰত দিল্লী আৰক্ষীৰ জোৱানসকলৰ ওপৰত একাংশ দুষ্কৃতিকাৰীয়ে চলোৱা আক্ৰমণৰ বিৰুদ্ধে এইবাৰ ৰাজপথলৈ ওলাই আহিছে আৰক্ষীৰ সন্তান আৰু পৰিয়ালৰ সদস্যসকল। 20 জুলাইত সংসদ মাৰ্চৰ সময়ত কেইবাজনো আৰক্ষী বিষয়া আৰু জোৱান গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হোৱাৰ প্ৰতিবাদত তেওঁলোকৰ পৰিয়ালে যন্তৰ মন্তৰত এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিবলৈ সাজু হৈছে।